নমস্কাৰ, মই স্মিতা। আজি আপোনালোকৰ মাজলৈ এটা নতুন অনুষ্ঠান লৈ আহিছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে মিছা নহয়। মিছা নহয় এনেকুৱা এটা অনুষ্ঠান যিটো আমি আপোনালোকক কিছু সত্য ঘটনা দেখাম। কিন্তু ঘটনাবোৰ দেখি হয়তো আপোনালোকে ভাবিব পাৰে ঘটনাবোৰ সত্য নে মিছা। কিন্তু ঘটনাবোৰ মিছা নহয়। আমি এনে ঘটনাবোৰ মিছা নহয় মাজেৰে আপোনালোকৰ মাজত প্ৰকাশ কৰি যাম আৰু আপোনালোকেও চাই থাকিব মিছা নহয়। আজি আমি মিছা নহয় মাজেৰে ডাইনী নামৰ এটা কাহিনী তুলি ধৰিম। এই কাহিনীটোত অভিনয় কৰিছিল ফাতিজা বেগম আৰু প্ৰণামী আৰু কেইবাগৰাকী অভিনেতাই। এই কাহিনীটোৰ জৰিয়তে দুটা খণ্ড প্ৰকাশ কৰিম। আজি আমি প্ৰথম খণ্ডটো প্ৰকাশ কৰিম আৰু দ্বিতীয় খণ্ডটো পাবলৈ আপোনালোকে চাই থাকিব এই চেনেলটো। কালি ৰাতিটো গাড়ীৰ তলতে পাৰ কৰিলি নেকি? সাৰ পালি যদি চাহকাপ খাই লওঁ। ইমান ৰহস্যপূৰ্ণ হাঁহি মাৰিলি যে? কালি ৰাতিটো তোৰ খুব ভালকৈ পাৰ হ'ল যেন পাইছোঁ। এন্ধাৰ ৰাতি মোৰ বাবে সদায় প্ৰিয়, সদায় মধুৰ। জানো এন্ধাৰ ৰাতিবোৰ যে তোৰ মধুৰতকৈও মধুৰ, সেই কথা মোৰ লগতে গাঁৱৰ চবেই জানে। তোৰ সেই চাউনিলৈ মই ভয় নকৰোঁ, বুজিছ? ভয় খুৱাব খোজা নাই, মাত্ৰ মই জানিব বিচাৰিছোঁ যে তই কি ক'ব বিচাৰিছ? কি ক'ব বিচাৰিম আৰু? তই যিখন কৰি ফুৰিছ। ৰচোন কি কৰিছোঁ মই? কি কৰিছোঁ? কি কৰিছ তই নিজেই জান, আৰু এতিয়া মোক সুধিছ তই কি কৰিলি? কথাবোৰ বুজাই কচোন। বুজাই ক'বলৈ কিটো আছে? ৰাতি 8টা বজাৰ পিছতেই যে তই... সেইটো মোৰ সম্পূৰ্ণ ব্যক্তিগত কথা। তাৰ মাজত তই আৰু গাঁৱৰ মানুহে মোৰ গমৰ প্ৰয়োজন নাই। কামবোৰ চকুৰ আগত কৰিলে মানুহৰ চকুত লাগিবই। কলিতাৰ জীয়েকক তই আজিকালি নোচোৱাই হলি নেকি? নে নেক্সট টাৰ্গেট? মোৰ এইবোৰত ইণ্টাৰেষ্ট নাই, বুজিছ? মই এয়াই মোৰ ভাগ্য। জীৱনত একো সুখেই নাপালোঁ। বিয়া হৈ সুখত থাকিম বুলি ভাবিছিলোঁ, তাকো এতিয়া মইহে খুৱাই থাকিবলগীয়া হৈছে। নেখাই নবে মৰিম বুলি ভাবিছোঁ নেকি? ৰাতিপুৱাৰ পৰা হাত দুখন আজৰিয়ে পোৱা নাই। মই যাব লাগে নহয়, নহ'লে বস্তুটোৱে নাপামগৈ। একে তোৰ বস্তুটো ক'বালৈ গুচি যাব নেকি? যদি বিচাৰি নাপাওঁ তেনেহ'লে মোক কবি। কি লাল কৰিবি? তই নিজকে কি বুলি ভাব? নিজকে একেবাৰে মই কি কৰিব পাৰোঁ তই ভালদৰে জান। ডাঙৰ ডাঙৰ কথা মোক নকবি। এইখিনিকে আনি বেছিব নোৱাৰিলে ঘৰ নচলে। দেখি এওঁহেঁতে অকলে ঘৰখন চম্ভালিছে। পানী টোপাকে আনি পইচা কেইটা যিকেইটা পাইছো সেইকেইটাৰে ঘৰখন চলাই আছো। সেইকেইটা পইচাৰে এই 3টা মানুহৰ পেটৰ উপৰিও দৰৱ পাছেই। বুঢ়া বয়সত ভাবিছিলো অকণমান সুখ শান্তি পাম। ক'ত সুখ পাবি? দুখৰ উপৰি দুখ কথা। তই অকল মদটো বেয়া খোৱা, বাকী কিন্তু মই চম্ভালি থাকিবলগীয়া হৈছে। তোক সৰুৰে পৰা কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলো তই কি জানিবি? ভাবিছিলো পঢ়ি শুনি তই কিবা এটা কৰিবি। ঘৰৰ যিটোহে পৰিৱেশ আছিল আৰু মানুহে সৰুতে যিটো দেখে সেইটোহে শিকে। আৰু মই যিটো মানুহৰ লগত বিয়া হলো তাৰ গোটেই মহে খুৱাই থাকিবলগীয়া হৈছে। তোৰ যদি অশান্তি হৈছে তেনেহ'লে আমাৰ কথা ভাবিব নালাগে। যা তই এতিয়া কেঁচা চাই থাকিব নালাগে। কি কৰিব লাগিব কি কৰিব নালাগিব তই মোক ক'ব নালাগে। মই আহোঁ, বাকী কামখিনি তই ভাবি।
অঁ তই আহিলি আহ এই আজি বহুত দেৰি কৰিলি দেখোন এই ঘৰখনত হ'বলা কমখন লেঠা তাতে বয়সো হৈছে নহয় লাহে লাহে আহি আছোঁ আৰু দে তোৰ ব্যৱসায় কেনে চলিছে অ' কেনেকৈ চলিব আৰু তোকে দিওঁতে যায় দেখোন গোটেই সোপা হেৰি নহয় মোক সহায় এটা কৰি দিবি তোৰ বস্তুটো কেনেকৈ বনাও মোক শিকাই দিবিনে এই হ'ব দে পাছে পৰেও কেতিয়াবা শিকাই দিম এই কেইদিনমান মোৰ পৰা এনেকৈ নি চলি থাকচোন অ' তোৰ জোৱাইৰ কি খবৰ অ' কি হ'ব আৰু আছে তেনেকৈয়ে সেইটো চিন্তাই মোক খুলি খুলি খাইছে বুজিছ ভগৱানেহে জানে আৰু কি হয় এই হ'ব দে ভাল হ'ব সেই বুলিয়ে আছোঁ আৰু দে গৈ থাকোঁ দে কমখন বাদ যাব লাগিবনে গৈ থাকোঁ অঁ অঁ ৰূপহী অ' ৰূপহী কি কৰিছ সুধিছ যে দেখা নাই দে মই ফালি দিওঁ নালাগে দে মই পাৰিম অহ তেনেকৈ ক'লে বেয়া পাওঁ নহয় দে মোক দে নিজৰ ভণ্টি বুলিহে কৈছোঁ তোৰ মানুহটো বিচনাৰ পৰা উঠিব পৰা হৈছেনে দৰৱ খাইছে বুজিছ ভালেই পোৱা নাই দেখোন চহৰৰ ডাক্তৰক দেখাব লাগে বুজিছ গাঁৱত থাকিলেনো ক'ত ভাল হ'ব আমিনো চহৰলৈ কেনেকৈ নিম কচোন সেইবোৰ কথা ভাবিবই নোৱাৰোঁ অ' তেনেকুৱা কথা মোক আগে পিছে কোৱা নাই কিয়া তইনো কি কৰিবি মই কি কৰিব পাৰোঁ তহঁতে নাজানাই হ'বলা অঁ অ' বাইটি ক'ৰ পৰা আহিলানো ক'ৰ পৰা আহিবিনো এই ওচৰৰ গাঁওখনলৈ গৈছিলোঁ তই ক'ৰবালৈ গৈছিলি নেকি আজি কাম নাছিল ভাবিলোঁ গাঁৱৰ খবৰ এটাকে লওঁ ইপিনে আহি থাকোঁতে ৰূপহীক দেখি বোলো মাত এষাৰ লগাওঁ আৰু কমলৰ খবৰটো লৈ যাওঁ ভালে কৰিলি দে বোপাই আজিকালি মাতষাৰ দিবলৈও মানুহ পাবলৈ নাই চিন্তা নকৰিবা আমি আছোঁ নহয় ল ভাবিছিলোঁ নিজৰ ল'ৰা নাই যেতিয়া বুঢ়া বয়সত জোৱায়ে চাব এতিয়া মইহে জোৱাইক চাব লগা হৈছে তই মনে মনে থাকচোন একো নহয় মুখে কৈছে মই ৰূপহীক কৈয়ে আছোঁ এনেকুৱা গাঁৱত চাই থকাতকৈ চহৰত লৈ যোৱাই ভাল আমিনো কেনেকৈ নিওঁ কচোন মই কিবা এটা চিন্তা কৰিম ৰ'বা তই সঁচাই কৈছনে ৰতন চাওঁচোন ঐ এতিয়া পামনে নাই এতিয়া নহ'ব ৰাতি আহিবি কি ভাবিছিলোঁ কি যে হৈ গ'ল কি হ'ল ইমান সোনকালে আহিলি যে ঘৰত কিমান কাম থাকে তইতো জানই আৰু অলপ দেৰিকৈ আহিব পাৰিলিহেঁতেন কাম নহয়নো কি তাৰ কাৰণেতো আমাৰ ঘৰখন চলি আছে চে গাঁৱৰ মতা মানুহবিলাক ঘৰখনলৈ আহি থাকিব আৰু কি গাঁৱৰ মানুহে তহঁতৰ কথা কিমান বেয়াকৈ কয় তই জান জানো কিন্তু গাঁৱৰ মানুহে কি কয় সেইটো কথা ভাবি থাকিলে আমাৰ পেট নভৰে চব মুখা পিন্ধা নামতহে ভদ্ৰ দিনত হ'লে হৰিনাম আৰু ৰাতি হ'লে কোন কেনেকুৱা তাক মোৰ জনাৰ দৰকাৰ নাই কিন্তু তই মই কি তাৰ মানে তইও মোক আনে ভবাৰ দৰে ভাব আৰু এইবোৰ কথা ক'বলৈকে যদি তই মোক ইয়ালৈ মাতিছিলি তেনেহ'লে মই তোৰ কথা শুনিলোঁ আৰু এতিয়া মই যাওঁ
ক'ত যাওঁ ৰ ব ৰূপহী তোক মই বৰ ভাল পাওঁ অ'। গাঁৱৰ মানুহে যদি তোৰ কথা বেয়াকৈ কয় তোক যদি কোনোবাই বেয়া দৃষ্টিৰে চায় মোৰ অলপো ভাল নালাগে। জানো, কিন্তু কি কৰিবি কচোন, উপায় নোপোৱাত সেইবোৰ কাম কৰিবলগীয়া হৈছে। পিতাই যোৱাৰ পিছত আয়ে বৰ কষ্টকৈ আমাৰ ঘৰখন চম্ভালিছে, গতিকে এতিয়া আইক অকণমান সহায় কৰি দিওঁ আৰু যিবোৰ মানুহে এইবোৰ কথা কয় সেইবোৰ কিমানৰ মানুহ জনা আছে। বাদ দে আৰু এইবিলাক কাম। তই মোক খুৱাবি? অঁ মই খুৱাম, চহৰলৈ লৈ যাম তোক। চহৰলৈ? অঁ চহৰলৈ লৈ যাম। হাঁহিছ যে? মই সঁচাই কৈছোঁ, তোক মই আৰু এনেকৈ ইয়াত কষ্ট খাবলৈ থৈ যাব নোৱাৰোঁ। তই এইবিলাক কামৰ কাৰণে নহয়। মই তোক বহুত মৰমত ৰাখিম, মই তোক বহুত মৰমত ৰাখিম অ'। মই তোক বহুত ভাল পাওঁ, বহুত। সঁচাই কৈছনে? সঁচাই কৈছোঁ মই। ভোক লাগিছে নেকি? কি হ'ল এনেকৈ চাই আছো যে? খাবলৈ ভাল লগা নাই নেকি? নাই অ', তোকেই চাইছোঁ। কি চাইছনে? আজি কিবা বেলেগ দেখিছ নেকি? তোক আজি বৰ ধুনীয়া লাগিছে ৰূপহী। হ'ব দে, এতিয়া খাই ল। ৰূপহী, তই মোক ক্ষমা কৰি দিবি। তোক মই সুখত ৰাখিম বুলি কথা দিছিলোঁ, কিন্তু তইহে মোক এনেকৈ চাবলগীয়া হৈছে। কিনো ভাবি আছো এইবোৰ? আগতে খাই লচোন, বেমাৰ ভাল হৈ লওক, তাৰপিছত মোক চাবি দে। ভাল জানো হ'ম মই? অঁ মই আৰু ভাল নহওঁ ৰূপহী। ৰূপহী, তই এটা কাম কৰি দিবি। কি? তই মোক ক'ৰবাৰ পৰা অলপমান বিষ আনি খুৱাই দে। মই অলপো বেয়া নাপাওঁ। তোক আৰু এনেকৈ কষ্ট দি থাকিবলৈ মোৰ অলপো ইচ্ছা নাই। কি যে কথাবোৰ কৈ আছ নহয়। তই ভাল হৈ যাবি নহয়। ৰতন কায়ে তোক চহৰলৈ লৈ যোৱা কথা কৈছে। চহৰৰ ডাক্তৰে চালে তোৰ বেমাৰ একেবাৰে ভাল হৈ যাব। খা। ধন, অ' ধন, ধন, বৌৰে তোক চাহ দিলেনে? না বেলি আহি মাছ পালেহি, এইজনী এতিয়ালৈকে পাকঘৰটোলৈ আহিবলৈকে হোৱা নাই। বোৱাৰী, অ' বোৱাৰী, অঁ মা। কিনো কৰি আছে জানো ঘৰটোৰ ভিতৰতে সোমাই পেলাই। বোৱাৰীজনী দেৰিকৈ উঠা কৰিলে ঘৰৰ লখিমী পলাই যাব। এটাৰটো আৰু উঠিবৰ হোৱাই নাই, ৰাতি দুপৰলৈকে এসোপামান গিলিব, গোটেই ৰাতিটো হুলস্থুলখন কৰি থাকিব। মা, ময়ে বনাওঁ দিয়ক। নালাগে নালাগে, ধনক ময়ে দিওঁ এইখিনি। দেউতাৰা গোসাঁই ঘৰৰ পৰা আহি পাবৰ হৈছেই, তেখেতক চাহকাপ সময়মতে দিবা। কিন্তু মা, ধনে এয়া নাখাব নেকি? অথনিৰে পৰা ল'ৰাটোৱে চাহ খাবলৈ আশা কৰি ৰৈ আছে, কাণ সাৰেই নাই। এতিয়া লেৰেলা সাদৰকণ দেখুৱাবলৈ আহিছে। মোৰ ল'ৰা, মই যেনেকৈ দিওঁ তেনেকৈয়ে খাব। সদায়তো আৰু বৌয়েকক আশা কৰি লাভ নাই। সিনো এইবিলাক কি বুজি পাব মা? তাক তেনেকৈ নক'বচোন। দিয়ক, মোকে দিয়ক। নিয়া। ধন, আজি তুমি ইয়াকে খোৱা দেই। বাবু,
বোৱাৰী অঁ দেউতা এই চাহ একাপ দিয়াচোন। অঁ দিছোঁ ৰ'ব। দেউতা হা? চাহ লওক। দিয়া। তোৰ আকৌ ক'ৰবাত যাবৰ হ'লেই নে? চাহ হৈ আছে, খাই যাওক। নালাগে, নাখাওঁ। চাহ ক'ত খাবি? সেই সোপাহে গিলিব জান? পুৱাই পুৱাই খেচখেচাই নাথাকিবি দেই। তহঁতৰ এই খেচখেচনি শুনিবলৈ মন নাই মোৰ। মই কথা ক'লে খেচখেচুৱা হয়, ভাল কথা ক'ত শুনিবি? দহ বছৰে হ'ল সন্তানৰ মুখ নেদেখা। কোনদিনা সিপুৰি পাওঁগৈ তাৰ ঠিক নাই। ৰাতি ৰাতি কেৱল কাজিয়া কৰিব জানো? অ' তই কোন ৰূপহী? বিজয় নেকি? হা? অঁ তই নাহিবি বুলিয়ে ভাবিছিলোঁ। আহ ভিতৰলৈ আহ। তোৰ ঘৰলৈ নহাকৈ জানো থাকিব পাৰোঁ বাইটি? নহাকৈ থাকিলেচোন ৰাতি টোপনিয়ে নাহে অ'। আহ ভিতৰলৈ আহ। ভিতৰলৈ নাযাওঁ দে, বাহিৰতে বহোঁ। ভিতৰলৈ গ'লে কিবা মনবিলাক ঠেক ঠেক লাগে অ'। তই তেনেহ'লে বহ, মই বস্তু লৈ আহোঁ। দে বেটি দে, আজি মই বহুত খাম। বাইটি, এই মালটোতো তই বহুত দূৰৰ পৰা আন। অঁ তো আকৌ একেবাৰে সেই সিপাৰৰ গাঁৱৰ পৰা আনো। আমাৰ নিচিনাবিলাকৰ কাৰণে ইমান কষ্ট কৰ। ঐ তই বহুত ভাল অ' বাইটি। ক'ত তহঁতৰ কাৰণে কৰোঁ, মই নিজৰ পেটটোৰ কাৰণে কৰোঁ। যাৰেই কাৰণে নকৰ কিয়, আমাৰেইতো উপকাৰ কৰিছ। বাইটি, তই যে সিমূৰৰ গাঁওখনৰ পৰা এই মালটো আন, তোৰ ভাগৰ নালাগে না? ক'তনো নালাগে হেৰ, তাতে বয়সো হৈ আহিছে এতিয়া। সেইকাৰণেই কৈছোঁ, এতিয়া আৰু ইমান কষ্ট কৰা দৰকাৰ নাই। অঁ নকৰিলে খাবি কি? সেইকাৰণে মই এটা কথা ভাবিছোঁ, কি? তই এই কামটো চলাই থাকিব পাৰ সিখন গাঁৱলৈ নোযোৱাকৈ। অঁ কেনেকৈ? তই মালটো ঘৰতে বনাব পাৰ। কথাটো ময়ো নভবাকৈ থকা নাই, কিন্তু ইমানবোৰ বস্তু লাগে। সেইবোৰ তই একো চিন্তা নকৰিবি, তই ঘৰতে বনোৱাৰ ব্যৱস্থা কৰ। মই তোক সহায় কৰিম। এই বাইটি, মন থাকিলে চব কামেই কৰিব পাৰি, খালি মনটো লাগে। মনটো ৰূপহী, অঁ মা আৰু এটা বটল লৈ আছোন। এইটো চাহ বাইটি চাহ। তই যে সিমূৰৰ গাঁৱৰ পৰা মালটো আনিবলৈ যাওঁ, তোৰ কষ্টও হয়, তোৰ পইচাও যায়। যদি কিবা প্ৰকাৰে তই মালটো
ঘৰতে বনাব পাৰ তোৰ কষ্টও কমিল আৰু পইচাও বাচিল বুজিছ তই ঠিকেই কৈছ মুঠতে তই কামটো আৰম্ভ কৰ মই আছো তোৰ লগত চা ভাইটি মই তোক এনেকুৱা এটা বস্তু আনি দিম গাঁৱৰ চব মানুহ তোৰ ঘৰলৈকে আহিব মই চিন্তা কৰি চাওঁ ৰ ভাবিবলগীয়া একো নাই তই আৰম্ভ কৰ কৰ হ'ব দে মই কৰিম এতিয়া সোনকালে খা আৰু যা নাযাওঁ নাযাওঁ মই সেইখন ঘৰলৈ যাবলৈ মোৰ মন নাযায় হ'ব দে মই যাওঁ কামটো আৰম্ভ কৰিবি দেই ইমান ৰাতিলৈকে তই খোৱাই নাই যে কি কৰিছে চিনি পালে মোৰ চকুৰে গ'লে নাহিবি যা ক'ত ৰূপহী ক'ত তই তুমি ইয়াৰ পৰা যোৱাচোন যোৱা তুমি ইয়াৰ পৰা যোৱাচোন কি কৰিছে ৰূপহী অ ৰূপহী অঁ কোন অঁ তুমি আহা বহাহি নাই নবহো মই বহিবলৈ অহা নাই কোৱা তেতিয়াহ'লে কি ক'বলগীয়া আছে মই তোমাৰ ওচৰলৈ বহুত আশা লৈ আহিছোঁ অ' মোক নিৰাশ নকৰিবা আগতে কথাটো কোৱাচোন মোৰ স্বামীক ঘূৰাই দিয়া কি তুমি এইবোৰ কি কৈছা অঁ দিনে ৰাতিয়ে কেৱল তোমাৰ কথাই কৈ থাকে চোৱা মই তাক কোনো দিনে তেনেকৈ চোৱা নাই আৰু মই চাবও নোৱাৰোঁ গোটেই গাঁৱৰ মানুহে মোক কি বুলি ভাবে মই জানো কিন্তু মই একেবাৰে তেনেকুৱা নহয় আৰু মই চিঞৰি চিঞৰি 1000 বাৰ ক'লেও কোনেও মোৰ কথা বিশ্বাস নকৰিব মই সেইবিলাক একো নাজানো আৰু জানিবও নিবিচাৰোঁ মই কেৱল মোৰ মানুহজনক বিচাৰোঁ চোৱা তুমি কি ভাবি কি কথা চিন্তা কৰি মোৰ ওচৰলৈ আহিছা মই কিন্তু একো বুজি পোৱা নাই কিন্তু এইটো কথা ঠিক যে মই মোৰ স্বামীক ঘূৰাই দিয়া অ' ৰূপহী চোৱা তুমি এইবোৰ কথা একেবাৰে চিন্তা নকৰিবা তোমাৰ যদি মই কিবা সহায় কৰিব পাৰোঁ তেনেহ'লে মই নিশ্চয় সহায় কৰিম তুমিও এগৰাকী তিৰোতা মানুহ আৰু ময়ো এগৰাকী তিৰোতা মানুহ
গতিকে মই তোমাৰ কথাবোৰ বুজিব পাৰিছোঁ। এতিয়া তুমি কান্দিব নালাগে, যোৱা ঘৰলৈ যোৱা। কোন পাবি হতে কোন 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 হেতু বিজয়ৰ ভাই সে টেঙাটো নহয়নে? তই কি কৰিছ? কি কৰিছ? বাইটি, অ' বেটি, অ' বেটি, বাইটি, কি হ'ল মন মাৰি বহি আছ যে? অ' তইহে বহ বহ। এই আজি বৰ নোহোৱা নোপোজা ঘটনা এটা দেখিলোঁ। কি দেখিলি হে? সেই আমাৰ যে সেই ধনেশ্বৰ কাইটিৰ সেই সৰু পুতেকটো ধন, ধন, কি হ'ল তাৰ? তাৰ একো হোৱা নাই ৰ। সি যিহে কাণ্ড এটা কৰিলে হেৰ। কি কৰিলে নকয় কিয়? আমাৰ বাৰীৰ পিছফালে কোনোবাই কিবা কৰি থকা যেন পাই মই গৈ দেখো হৰি ধনে কি যে কাণ্ড এটা কৰি আছে। জীয়া মুৰ্গী এটা কাটি কেঁচা তেজ সোপাকে খাই আছে। হে হৰি, কি যে কলি যুগ। হেৰ তাক দেওভূতে লম্ভিলে নেকি ঠিক নাই। তাকেহে, নহ'লেনো কেঁচা তেজ সোপা খাব পাৰেনে? বেয়াই লাগে এই অকৰা ল'ৰাটোৱে একো কথাকেই বুজি নাপায়। এতিয়া যদি দেওভূতে লম্ভে কি হ'ব হয়? তাকেহে, এইবিলাক আজিকালি কি যে হয় একো বুজিকে নাপাওঁ। তাকে চিন্তা কৰি বহি আছিলোঁ বুজিছ। ঠিক আছে ভাইটি, মই যাওঁ দে হা। যাওঁ এনে আহিছহে এই পোনাহঁতৰ তাতো খবৰ এটা লৈ আহোঁ। যাওঁহে নেকি? যা, এনেহে আহিছিলি নহয়? যা, তই আহি থাকিবি। হ'ব দে বাইটি। কৃষ্ণ 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 কৃষ্ণ। আহক আহক আহক। হয় হয় আহক। বোৱাৰী, হ'ব হ'ব। বোৱাৰী দুখনমান পিৰা লৈ আহাচোন। আহক আহক আহক। হ'ব দিয়ক। বহকচোন বহক। বহকচোন। কৃষ্ণ কৃষ্ণ কৃষ্ণ। দিয়া মোক দিয়া। হ'ব লোৱা বোপাই। বাৰু বাৰু, আপোনাৰ দেহা মোৰ ভালে আছেনে? দেহা মোৰনো আৰু কি, বুঢ়া মানুহ, আজি ভাল কাইলৈ বেয়া, আছোঁ আৰু। পিছে কি মন কৰিব অহা হ'ল? দুইজন একেলগে আহিছে যেতিয়া নিশ্চয় কিবা সকামৰ কাৰণে আহিছে। কওকচোন, সকামটো বা কি? মানে অহা শনিবাৰলৈ, অহা ভাদ মাহত আমাৰ হৰি মন্দিৰত এভাগী নামৰ আয়োজন কৰা হৈছে। গতিকে
আপোনাক উক্ত নামভাগলৈহে নিমন্ত্ৰণ জনাবলৈ আহিছোঁ। কৃষ্ণ 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 পিছে- কৃষ্ণ। হেৰি নহয়, নামভাগ দিনত নে ৰাতি? ৰাতি বৰদেউতা, ৰাতি নাম? ৰাতি। ৰাতি হ'লেহে অকণমান অসুবিধা হয়হে। এওঁলোকে বৰ চিন্তা কৰে ঘৰত। নহয় নহয়, তেনেকৈ নক'ব প্ৰভু। আমি বহুত আশাৰেহে আপোনাৰ ওচৰলৈ আহিছোঁ। মোৰ একো আপত্তি নাই, পিছে এওঁলোকেহে মানে আপুনি চিন্তা নকৰিব বৰদেউতা। সেই গাঁৱৰ 5জন মানুহৰ লগতে আপোনাকো নিমন্ত্ৰণ জনোৱা হৈছে। এওঁলোকৰ লগতে আপোনাকো অনা নিয়াৰ ব্যৱস্থা কৰা হৈছে। হয় নেকি? অঁ বাৰু হেৰা বোৱাৰী, অঁ দেউতা। তামোলৰ বটাটো লৈ আহাচোন। অঁ নিছোঁ। দিয়া দেউতা এয়া লওক। হেৰা বোৱাৰী, অঁ কওক। চাহৰ অকণমান আয়োজন কৰা। অঁ ঠিক আছে। চাহ নহ'লেও হ'ব দিয়ক। খাওক খাওক খাওক, খাব লাগে। আৰু আপোনালোকৰ লগত ময়ো একাপ তেতিয়াহে খাবলৈ পাম, হয়নে নহয়? হেৰি নহয়, নামভাগ বা কি কাৰণত আগবঢ়োৱা হৈছে? গাঁৱৰ অপায় অমংগলবোৰ দূৰ কৰিবৰ কাৰণেই নামভাগ শৰাই ভাগ আৰম্ভ কৰা হৈছে। অঁ, সেইবাবে ভাল, ভাল। আপোনাক নিমন্ত্ৰণটো জনালোঁ। অঁ ভাল ভাল। আগৰ দিন নাই আৰু বুজিছে। কিমান যে পৰিৱৰ্তন হৈছে। বিশেষকৈ আমাৰ গাঁৱৰ ল'ৰাবোৰ যে একেবাৰেই ধ্বংস হৈছে। এই ৰাতি পানী এটুপি যদি নাপায়, তেওঁলোকে ৰাতি থাকিবই নোৱাৰে। হেৰা, হয় দিয়ক, আমাৰ গাঁৱৰ ডেকা ল'ৰাবিলাক যে কি হৈ গ'ল। কৃষ্ণ। বাৰু দেউতা চাহটোপা ধৰকচোন। বাৰু বাৰু কৃষ্ণ। আজিকালি ল'ৰাবোৰ একদম বেয়া হৈ গ'ল। ৰাতিটো হ'লে পানী টুপিলৈ লৰ মাৰে। আজিকালি দুৰ্ঘূৰ কলিযুগ হৈছে, বুজিছে? দুৰ্ঘূৰ কলিযুগ। হেৰা, নক'ব আৰু। আপোনালোকে ঠিকেই কৈছে। এই কলিযুগত নামৰ বিনা আৰু গতি নাই। হয় হয় কেলে আগতে কৈ থৈছে নহয়, হয় বোলে সত্য যুগে দান, হয় হয় ত্ৰেতা যুগে যজ্ঞ, হয় দ্বাপৰত পূজা, হয় আৰু কলিযুগে নাম। নামৰ বিনা আৰু গতি নাই, বুজিছে? তাকেইতো। পিছে প্ৰভু, আমি এতিয়া উঠোহে। তামোলখন না না না, তামোল আমাক নালাগে। উক্ত শনিবাৰ দিনাখন দেখা পোৱাৰ আশা ৰাখিলোঁ আৰু। হ'ব। কৃষ্ণ। আহিছোঁ দেই, আহিছোঁ। কিয় ভাইটি, তোক বৰ চিন্তাত থকাৰ নিচিনা লাগিছে? আমাৰ নিচিনা মানুহৰনো ক'ত চিন্তা নাইকিয়া হয়। তোৰ নতুন ব্যৱসায় কেনেকুৱা চলিছে? আৰম্ভ কৰিছোহে, ঠিকে আছে। মোৰ কষ্ট অৱশ্যে আগতে কমিছে। এতিয়া কি হ'ল, ৰৈ গ'লি যে? যোৱা যোৱাটো কথালৈ বৰ চিন্তা হ'ল। সি ভাল পোৱাই নাই নেকি? নাই অ', বিচনাৰ পৰাই উঠিব পৰা নাই। ঘৰতে মদ বনোৱাৰ দিহাটো দি তই মোক বৰ উপকাৰ কৰিলি। এতিয়া তই কিবা এটা কৰচোন। ৰতনে চহৰলৈ নিম বুলি কৈছে। কোন ৰতন? কোন ৰতন? এই যে বাপ বাপৰ পুতেক। এইটোক তহঁতে সোমাবই দিব নালাগে। ঠগি খাব সি তহঁতক। কিবা এটা খাবলৈ নাপালে সেই দালালটোৱে কোনো কামেই নকৰে। সোমাবলৈ দিব নালাগে সিহঁতক। সোমাবলৈ নিদিলে মোৰ ব্যৱসায় কেনেকৈ চলিব? সিটো মোক একো খোজা নাই। সেইবোৰ তহঁতে একো নাজানো ভাইটি, আমিহে জানো। তই কিবা এটা কৰচোন।
ডেকা ল'ৰা এটা বিচনাখনত পৰি থকা আৰু কেনেকে চাই থাকিবি সহ্যই নহয় অ'। মোৰতো জীৱনটো এনেকেই পাৰ হ'ল তাইৰ কথা ভাবিলে তাই মানে কি হ'ল ৰূপহী কি হ'ল একো হোৱা নাই মইনো আৰু কেইদিন জীয়াই থাকিম তাইনো অকলে অকলে কি কৰিব কেনেকৈ চলিব সেইটো কথা এই তহঁতে এইবোৰ একো চিন্তা নকৰিবি মই আছো নহয় তোৰ সংসাৰ থকা মানুহ তইনো কি কৰিবি চা বাকী তাই মোৰ ভণ্টিৰ নিচিনা মই তাইক চাম বিজয় দেউতাৰে কিবা জৰা ফুকা কৰে নহয় কৰে তইও কিবা জান নেকি বাকী সেইবোৰ একেবাৰে সহজ কাম তেনেহ'লে তয়ে কমলৰ কাৰণে কিবা এটা কৰচোন নাই মই সেইবোৰ কৰিব নোৱাৰোঁ দেই মোৰ সেইবোৰ একো ভাল নালাগে মোৰ খালি মদ ভাল লাগে আৰু মোৰ ৰূপ খণ্ড দুটা চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰিব আৰু লগতে লাইক শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব ধন্যবাদ